গাইজ, এইটো আমাৰ মামাহঁতৰ ঘৰ। আজি মামাহঁতৰ ঘৰত আহিছোঁ। গোটেই ব্লগটো আজি মামাহঁতৰ ঘৰতে বনাম। ব'লক ভিতৰলৈ যাওঁ। কি কৰি আছা তুমি? কি খেলি আছা? মিঠাই আনিছো নহয়। Hey everyone, মামাহঁতৰ ঘৰ আহি পালোঁ। আহি চাহ খাই মেলি ফ্ৰেছ হৈ এয়া বহিছোঁ অকণমান আৰু ভাবিলোঁ আপোনালোকৰ লগত কেইটামান কথা শ্বেয়াৰ কৰোঁ। তো আমি এতিয়া লাঞ্চ কৰি আবেলিকেহে যাম ফাৰ্নিচাৰ হাউচলৈ। তাত মোৰ বিয়াৰ ফাৰ্নিচাৰখিনি কেনেকৈ বনালে, কিমান আগবাঢ়িলে, মই দিয়া ডিজাইনটো তেওঁলোকে ফুটাই তুলিবলৈ পাৰিছেনে নাই, সকলোখিনি আপোনালোকক দেখুৱাম। ময়ো চাম, আপোনালোককো দেখুৱাম। এইজনী মামী আৰু মামী চিকেন বনাই আছে। এতিয়া এইয়া চিকেন আমাৰ বনি আছে। ভালকৈ দেখাই আছোঁ। মামী নোলায়ে, একদম কথাও নকয়, ভিডিঅ'টো নোলায়। কিবাকৈ মামীজনী ওলাইছোঁ ভিডিঅ'ত। আৰু মামীজনী ধুনীয়া হয় ন? তো মামী নতুনকৈ চেনেলটো খুলিছোঁ আৰু চবেই যাতে ভিডিঅ'বোৰ চাই চবে চাব, লাইক কমেণ্ট কৰিব। লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। এইজনী মোৰ মামাৰ ছোৱালী জিজ্ঞাসা কাশ্যপ। তাইৰ গানকেইটা শুনি কেনেকুৱা পালে সকলোৱে জনাবচোন। আৰু তাই গান গাই থাকে, ফেচবুকতো তাইৰ গানবোৰ দি থাকে। সকলোৱে চাব আৰু জনাব কেনেকুৱা পাইছে। আৰু আমাৰ বাৰ গানবোৰো চাই থাকিব। মোৰ গানবোৰো চাই থাকিব দেই, কেনেকুৱা পাইছে জনাব মোৰ গানটো ন। হয়, আমি ফাৰ্নিচাৰ হাউচ আহি পালোঁ। ব'লক আপোনালোকক এতিয়া দেখাওঁগৈ।
ফাৰ্নিচাৰ হাউচৰ পৰা আমি ওলালোঁ ফাৰ্নিচাৰখিনি কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন এতিয়া বনাই আছে গোটেইখিনি হোৱাই নাই জাষ্ট পালেংখন কেনেকুৱা লাগিছে জনাবচোন যদি ভাল লাগিছে কমেণ্ট কৰিব মোৰতো ভাল লাগিলে বাৰ্নিছ কৰাৰ পিছত আৰু ধুনীয়া লাগিব গোটেই লুকটো চেঞ্জ হৈ যাব তেতিয়া গোটেইখিনি যেতিয়া কমপ্লিট হৈ যাব তেতিয়া মই আকৌ দেখাম বাৰু গোটেইখিনি কেনেকুৱা লাগিলে সকলোৱে জনাব ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই বাই